হাতত লৈছো অস্ত্ৰ একদম হেতা পৰা লোৱা ইমান জল হাতে খাই কিন্তু ডিলিট কৰে এইডাল কেইটা মাছ পইচা এটা বনাই 8 PM 9 PM হে পাইছো নকৰবি হাল্লা নকৰবি মাৰ লাচাচ নকৰবি বহুত আইটেম আছে লাহে লাহে খাই থাক কুইছা মাৰে পইচা নহয় যেন আঞ্জাত পনীৰে বাচিছে এনেই গুড মৰ্নিং সকলোকে নতুন ভিডিঅ'ৰ মাজত সকলোকে স্বাগতম জনাইছো। এটা বাজিছে 11টা আৰু গাইছ মই আজি ইটাই উঠছো দিয়ক এই বৰৰ বতৰতনো ক'ত যাম সেইবুলি গাইছ ঘুমবে আছিলো ইটাই উঠছো গাইছ 11টা বজাত যাওঁ কালি ৰাতিটো মানে কি মিলাতে বাগান দিছিলো এই নুঠাই গৈ 11টা বাজি গেল আৰু আধা ঘণ্টা গাইছ এই দে ঘুমে থাক বাকী ইটা গেছ বৰষুণটো কমি গৈছে আপোনালোকে চাব পাৰে ইটা বৰষুণটো কমি গৈছে ধুনীয়াকৈ একদম আকাশ একদম হৈ গৈছে চিলচিলা কোনটো গেছ আকাশ চিলচিলা হ'লে কি হ'ব সেই মোৰ গেছ মিলমিলা সেইটো ওলোৱা নাই দিয়ক কাৰণ যিদিনাখন ৰ'দ দিব সেইদিনাখনে আকাশ চিলচিলা আৰু মোৰ হাঁহিও মিলমিলা হ'ব গেছ এই 15 পৰা 20 দিনমান খালি বৰষুণ কমাৰ একদম নামেই নলয় এই গেছ কাপোৰ গিলা পুৰা একদম গেছ ফক গন্ধ লাগিছে কিবা কম হৈ ফেনা গন্ধ লাগিছে চালা ভেকচা গন্ধ লাগিছে ফক চাই মাৰে গেছ কিবা কাজ চলাইছো দেই গেছ আজি 9 পৰা 10 দিনমান হ'ল আজুৰমান কাপোৰ গেছ এনেকৈ তাত অমলাই আছে সুখন নামেই নাই এযোৰ কাপোৰ আৰু একযোৰ কাপোৰ আছে তাৰপিছত খা গেছ কিবা কম হৈ সেই গামচা পিন্ধি ৰাখবা লাগব দে গেছ এনেহেন অৱস্থা হৈ গৈছে সঁচা কথা কৈছো না নহয় আৰু এতিয়া চাইড মানে বানপানী একদম কেনেহেন অৱস্থা হৈ গৈছে এই মথাউৰি মানে কিছুমান জেগাতো একদম অৱস্থা নাই আমি এনেকৈ বিনাশ এনেকৈ আছো নে নাই কিমান কষ্ট পাই এতিয়া গেছ তাহোঁৱে গম পাই যোন জেগাত মানে এনেকৈ বানপানী হৈছে বাকী আমাৰ এখন এনেকৈ বানপানী উঠা নাই কোনো আমাৰ গেছ পাথাৰ খান নহয় একদম পুৰা বগা হৈ গৈছে তাৰপৰা যিকোনো হওক বানপানীটো অকল কাৰণতে কমলি হৈ না নাই সূৰ্য দেৱতাক যাতে আমি অকল কাৰণে দেখা পাওঁ তো তাৰে কামনা কৰিছোঁ বতৰটো যিহেতু আজি একদম পুৰা চিলচিলা হৈছে অলপমান তো সেইকাৰণে হাতত লৈছোঁ এনেকৈ মই মোবাইলটো তো এটা আপোনালোকে ভিডিঅ' বনাম বুলি তো আপোনালোকে ভিডিঅ'টো একদম সকলোৱে চাই ৰাখব কিবা নহ'লেও কিবাকৈ এটা চিম্পুল হ'লেও এটা ভ্লগ হ'ব দিয়ক না কি কয় না ক'ত যাম ভিডিঅ' বনাম না নাই তো গাঁৱতে এনেকৈ এটা চিম্পুলকৈ ভিডিঅ' বনাম তো ভিডিঅ'টো আপোনালোকে সকলোৱে চাই ৰাখব বাকী আমাৰ এইফালে আমাৰ মহাৰজা উঠি গ'ল হাঁহি চিলচিলা কাই মিল বোলে এই হাঁহিটো সিদিনাখন দিবি দিনাখন ধৰিব বুজি পাইছে না জুকি গান আহিছ চালা তো গাইছ আপোনালোকে ভিডিঅ'টো সকলোৱে চাই ৰাখব গাইছ গন্ধ ফক কিবা কম মই ফেকচা কাপা ধুই ওলাইছোঁ একদম নতুন কাপোৰ পিন্ধি কি ধুনীয়া গন্ধ বাকী আমি ক'ত যাইছোঁ বাকী আমি ঋতু কাটাকে যাইছোঁ তাৰমানে আজি ভকত আছে ভিডিঅ' বনানি এপাৰে সেই কৰ সেই ধুতিখন আমাৰ দাঙিলোঁ হ'ব দে এতিয়া অলপ গাড়ীখন হালি যা এতিয়া হাঁহি দি অলপ এংকি দি বাকী গা পা ধুই আমি আহি গ'লো সিমান জল হাতে খাই ডিলিট কৰে আজি আহাৰ মানে ভকত তো ভকতৰ কাৰণে কিনকে আহিব আজি ধৰ ভকতৰ কিনকে আহিব বাকী চিন্তা কৰিছে বৰষুণটো আনিব নেকি বৰষুণ নানে বৰষুণ আনবা নিদিবই বতৰ ভালে ভালে যাব দেই না নাই গেছি আৰু বাবুৰ ফালে বানপানী হৈছে না নাই আমাৰ ফালে নহয় কিয় পাহাৰত থাকা পাহাৰত থাকা নেকি পাহাৰ বা ছোৱালী হওঁ বাকী গেটআপটো ভাল লাগছে কিন্তু না পুৰা 100% দৰাই লগা আছে আজি ইয়াক চাওঁ চাওক একবাৰ ভাত হৈছে না নাই হৈছে অলপ দেৰিকৈ আমি ভাত খাম তাৰ আগে অলপ মানে ভলাক ফুৰি লৈ ক'ত পাছত দিবি না ক'ত দিবি পাছত দিবি স্কুটি চুবেৰি চাইছে ধলম আমি আছিলোঁ দোকানত পাতগছ নিবা আছিলোঁ অলপ মানে কমি গৈছিল আৰু পিছপিনে পৰিৱেশটো চাওকচোন মোৰ সেই পিছপিনে পৰিৱেশটো চাওকচোন কি ধুনীয়া পৰিৱেশ তো সেইকাৰণে অলপ মানে এতিয়া আমি ৰোলৱাৰ বাকী ষ্টাৰ্ট কৰিছা মাৰা নাই কিন্তু ইয়ে হৈ গৈছে মাৰিব দেখোন ইয়ে পাকে পাৰা নাই চলবা পাৰলো নোৰো চলবা তোৰ 18 বছৰে হোৱা নাই কেনে লাগছে এই মুকলি আকাশৰ তলত ভাল লাগছে না কংকিল আৰু সৰু একদম হপলা হপলি মাৰিছে বুন্দা আৰু নিংকি কেনে ভাল লাগছে না আৰু যোৱাকালি আৰু হেপী বাৰ্থডে আছিল আমাৰ মৰমৰ পংকিল সকলোৱে হেপী বাৰ্থডে বুলি ক'ব পাৰ্টিটো দিবি সিনা নহয় এই সৰু কিয় তুই যে একান্ত বাধ্যযাত্ৰা ৰৈছা আজি ভকতে সপাইছা চা নাংগে বঢ়িয়া হৈছে খাওঁতে গৈছি না ফেলবা বুঢ়া লাগে না বাকী আমাৰ এইফালে চলি আৰু এইবিলাক কোনো শেষ লাগবা লাগো অলপ বিলবা লাগো সহায় কৰবা লাগো বুজি পাইছা না চাহ তাহ খাই লো দীপ ভালে বোলে আহি পালা একো কষ্ট হোৱা নাই আহোঁতে দে চাহ কাপ খাওঁ হট কফি প্ৰসাদ পাইছা প্ৰসাদ পাইছা ভাত দিব আৰু এই ডেস্ক বেগ খাই কৰিব লাগে সজাব লাগে নে কি ক ৰঞ্জনে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আমাক ভকতৰ এঘৰ ওচৰত আমাক যেন কিবা খানা নহয়
ৰঞ্জন মানে কৈছে কাইলৈ ল'ৰাটো যি আছিল কাইলৈ ল'ৰাটো তাহাৰে আজি ভকত হওক সেইকাৰণে সি থাকিব নলওঁ না পৰীক্ষা আছে সেইকাৰণে আজি তাৰ কাৰণে ভিডিঅ'টো বনাইছে ভকত হওক কাইলৈ ল'ৰাটো আৰু দিব খানা দিবতো খানা দিব এই ভাবিছোঁ কমেণ্টটো লেখাই দিওঁ বুলি খানাটো এইটো কৃষ্ণ কৃষ্ণ ফাৰ্ষ্ট জাকৰি বহি গ'ল আমাৰ জ্বালা লাগব না নিদি টেনশ্যন নাই বিলবা লগা নাই এই বিলবা লগা নাই তুমি বহি থাক খালি বুজিছা না তুমি বহি থাক আৰু মই দায়িত্ব লৈছোঁ পানীৰ দায়িত্ব সেই বুলি মোৰ পেট তুংগে বহি থাক পাৰা মই মোৰ পেট কেটাৰী নামটো শুনিছা না মোৰ পেট কেটাৰী নামটো তুংগে বিলবা লাগব এনে আছে প্ৰসাদ খালিছি না অঁ তোৰ বোলে গুৰুত্ব নেই যিটোৱে কৈছে খালিছি না ঠিক আছে না নেই শৰ্মা দেখাও এই বাবু লাচ চাচ নকৰবি বহুত বেয়া আইটেম আছে লাহে লাহে খাই থাক না কি ক না কেনে আছি খালিছি না কেনে আঞ্জা ভাত ধুনীয়া ধুনীয়া তোৰ মহ কৰি আহিছা খা মই লাষ্টতে খাম দে খা পুৰা গোলক লৈ খাইছা নেকি সেই এটা ইনকে ধৰছি কেনে হৈছি অঁ শুনলা কেনে হৈছি খাইছা নহয় মই খাওঁ নাই আৰম্ভ কৰি একলাই খাইছি এই কটাই খাম দে মই দৈ চৈ লৈছা নাই দৈ চৈ লওঁ কিয় জেলি গল্লাটো খা তোৰ মোক এৰি ভাত খাইছা চা মোৰ এতিয়া কিমান ভাগ্য মই এতিয়া ভকতৰ লগত বহি একালে ভাত খাম গম পাইছা না বিয়াখন হ'ল কাৰণে হ'ব দে কি বিয়াখন হ'ল কাৰণে হ'ব দে বিয়াখনৰ কাৰণে হ'লেতো ভালেই হৈ না নহয় গাইছ বৰ কেনে ভাগ্য ৰাখছা এই ভাতৰ লগত ৰং খেলি আছে এই ডাঙৰ চলিটো সি ইউটিউবাৰ বোলে ভাতৰ পিঠা বনাই আছে অ' কৈছা ভকত নেকি বিয়াখন হ'ব দে হ'ল কাৰণে ঠিক ঠিক গেছ মই এতিয়া খাওঁ আপোনালোকৰ ভিডিঅ'টো চাব কেইবাৰ ল'লি ভাত বিকাশ দাদী অলপ চাইড দি সেই গেছ অলপ বহিলোঁ দে মোৰ ভাত খাই পেলাই হৈ গ'ল আৰু আজি মই সঁচাকৈ বহুত মোৰ ভাগ্য বুলি ক'ব লাগিব ভকতৰ লগত এনেকৈ একেলগে যি ভাত খাব পাইছোঁ হা আহোঁৱে বনাই তুমি মোক যি মোক যি ভাত খাইছা তোমাক বহুত ধন্যবাদ দিব লাগিব এয়া গেছ ভকতৰ লগত একেলগে এনেকৈ কলপাতত ভাত খাইছোঁ সঁচাই না আৰু এইফালে ময়ো আহি পেলাওঁ ঘৰ আৰু এইফালে চাওকচোন অতি বান্দৰৰ চানা এতিয়া পৰা গেছ এৰাই দেনে মোক বোলে দিনটো বোলে দেখা মানে আজি হৈ তো গেছ আহি পাওঁতে ঘৰ এইফালে ৰাতি হৈ গ'ল এইফালে 8টা বাজিল আৰু এইফালে এতিয়া ময়ো লগাই দিছোঁ গেছ চুপা চুপি এই চুপা চুপিখন 2বাৰ চাইছোঁ এইবাৰ যদি 3বাৰ হ'ব গেছ 3 নম্বৰ বাৰ আৰু চাম তো আপোনালোকে চুপা চুপিখন চালক নাই জুই চুপা চুপিখন চা নহয় মই কৈছোঁ গেছ আপোনালোকে চুপা চুপিখন চাওক আমি যিবিলাক দিন আগতে পাৰ কৰিছিলোঁ এই চুইচ টিপা মোবাইলত 10 টকা ৰিচাৰ্জ কাৰ্ড ভৰি ৰঙনাপাৰত ফোন কৰা হা আৰু স্কুলৰ সময়ৰ এই ডেস্ক বেঞ্চিত নাম লেখা হা গেছ ব্লেডেলি ৰুকি আপি নাম লেখা তাৰপিছত গেছ চিঠি দিয়া দি এই গেছ টিভি মহাভাৰত কিবা কম ময়ো বাৰু যিকোনো আপোনালোকে যদি চুপা চুপিখন চাইছে যদি হয়তো কমেণ্ট কৰিব যদি চুপা চুপিখন চাওঁ নাই ইউটিউবত চাৰ্চ কৰক চুপা চুপি বুলি আৰু এপিছড কেইটা চাওক টাইমত মোক আপোনালোকে কমেণ্ট কৰি জনাব কেনে আনিছে তো বাৰু যিকোনো হওক বাকী গাইছ মই এতিয়া চুপা চুপিখন চাব ৰেডি সঁচাকৈ গাইছ কৈছোঁ মৰম এনেকুৱাই মৰম এনেকুৱাই বুলি কিয় কৈছোঁ আপোনালোকে চুপা চুপিখন চাওক তাৰপিছত মোক ক'ব বাৰু এখন মই চাই লওঁ চুপা চুপিখন ধুনীয়াকৈ আমি ঘৰত চাই আছিলোঁ আধা মান মোটামুটি চাই হৈছে আহোঁ গেছ আৰু ফোন মাৰিছে আৰু তাকে বোলে আহিব লাগে বোলে এই আহি গ'লো দে গেছ হা ভাত খাব লাগে ভাতটো খালোঁ বাকী যিখিনি আধা আছে চাব লগা আছে সেইখিনি পাছত দেৰিকৈ চাব পাৰিম বাকী ভাতটো খাই আহিলোঁ আৰু এতিয়া আমি ক'ত যাম এতিয়া আমি অলপ মানে জৰাৰ পৰা যাম লৈ মাছ পাবি না মাছ নহয় পইচা আনি আজি মাছৰ লগত আমি চুপা চুপি কৰিম বল কিংফিচাৰ তই নাজান নেকি মোক ইমান ধুনীয়াকৈ চাই আহিছিলোঁ মই কষ্ট কৰি মাতছা বল গাইছ আজি মাছৰ লগত অলপ চুপা চুপি কৰি আহোঁ তাই কি কৰি দিলোঁ হয় না মাছ ধৰিব লাগিব যি না এই গেছ হাতত লৈছোঁ অস্ত্ৰ একদম হেতা পৰা লোৱা আৰু চাওকচোন এইফালে কি আছে এই টেন ওচৰ ওচৰি গাঠা আছে তই এডাল কচাই দিয়ে কেইডাল কুচা মাছছা
দুডাল কুচাই মাৰছা 100% কৰিছি দুইবাৰ মাছটো দুবাৰ গাইছ কথাটো হ'ল যে কচৰ লগত কথা নহয় নিজৰ স্কিলৰ লগত কথা আজি মই কুচা আনি কৰবা মৎস্য দেৱতা বুলি কৈছিল আমাক এৰা কাৰণহে বেলেগ গাইছ মৎস্য দেৱতা বুলি কৈছিল হা এই জৰা কাটবা আছে গাইছ টচ নাই মোবাইলৰ ফ্লাক্স মাৰি এটাই হা হেপিডেন এটা খাৱা হেপিডেন খাই গাইছ এটি কোনো ভাল কথা মাৰছি হেপিডেন খাই মানে পাৱাৰ মাৰি দিম খাই দিবি পুৰা মুখেদি পাৱাৰ মাৰি দিম বাকী আমি গাইছ মাছ মাৰবা আহিছো 7টা মানে মাছ মাৰবা আহিছো হাল্লা নকৰবি মাৰ কোঠে নপল লাগবে নামি গেল দেখোন গেল ভেকলি চালা ভেকলি নহয় মাছে আছিল আমি যিমানটা আহিছো মাছ ধৰব কবে চাওচোন বা গাইছ এনেকে ৰবা কুচা মাৰে কিবা গাইছ পাৰক লাগি গৈছি দেচোন এডাল কচুৱে ক'ত কুচা দেল ক'ত কুচা আছে গাইছ গম পাইছো দে এই দুডাল কুচা মাৰছি এনেকে লাৰি চিছি কুচা মাৰে কুচা আগত আছে গাইছ বল ইয়াৰ আগতে আছে এই গাইছ ইটাৰ ভাতা পালো ইটাৰ ভাতা মানে গাইছ বল ইটাৰ ভাতা কাইন্দে কিন্তু মাছে মাছ দেই খাবা কৈছো দুটামান খৰাবা গাইছ ইটা কুচা নহয় টিউব আছিল টিউব পেচিঙা টিউব গাইছ কুচা মাৰব এনেকে চাই আছে মোক দি কছ দেল আমাৰ তুই এনেকে দুখৰ কুচা মাৰছিলি আগতে দুইবাৰ কুচা না ধৰা পাছিল গাইছ কুচা নহয় যেন আঞ্জাত পনীৰে বাচিছে এনেই গাইছ একদম ফুল একশনৰ ইছ্যু ৰ'ব এই গেছ টচেদি মাছ মাৰিব পাৰি না হা গাইছ কি ক'ত নাই দে এই টচেদি মাছ মাৰিব নৰিয়ে গাইছ আহো এতে দেখছি নাই জিন্সৰ হাফ পেণ্ট পিন্ধি 800 টকা চলা পিন্ধি মাছ মাৰিব তাহাক চাওক এইগিলাহেন পানী মাছত নামি যে মাছ মাৰিছে সিয়ে মাছ মাৰা ওয়ে ভাই ভয়বিধ নাই ঠিক আছে দেখছি না এই একেলে কানেকশ্যন উঠাই দিছো বা কই কি ডেঞ্জাৰ আহো ইনকে মাছ মাৰিব গাইছ আমি যে মাছ মাৰিম বুলি আনা নহয় ভালকে কালিহে মাৰিম আমি হয় নেকি সামনে কালি কেইটা মাৰা মাছ আছে না নাই কলা ধোৱা আছে নাই কলা কচু উঠাল আছে এদিকে কলা মধুৰ বটল মাছ নপৰে আজি আমি মাছ মাৰিম বুলি অহা নাই দেখি না নহয় নহ'লে এনেকৈ জিন্স পেণ্ট পিন্ধি আহিলোঁ নাই আটাতে মানে ভাতটো খাব আহিলোঁ সেইকাৰণে ক'লাক ব'ল আজি মাছ চাই আহোঁ সেইকাৰণে আলু এনেকৈ আহিলোঁ কোনটো একদিন আমি মাছ চিকাৰত যাম নে কি কওঁ মাছ চিকাৰত বেলেগকৈ ভ্লগ হ'ব ঠিক আছে তথাপিতো গেছ হাৰ মানা নাই এই একেলগে আমাৰ মানে কি ডেষ্টিনেশ্যন এই একেলগে আছে একেলগে যাই পোৱা নাই চাওঁ কি হয় কি পাওঁ কচুৱে পাওঁ না মাছেই পাওঁ না কি ডাঙৰ এখিনি মাছ থাকব পাৰে সেইটো কুচাই সেইডাল মাৰি দিছো দে আৰু বহুত টাইম চালি ইবাৰি মুস্কিল চা দে তো স্কিল চাম দে স্কিল চালু না ইমান টাইম চালু না কেইটা মাছ পইছা হে এটা বনাই 8 pm 9 pm হে পাইছো ইটা তো হাক মই ডাইৰেক্ট pm লিখবা 12 বজা দে বলিতা এই হাতত লৈছো নিৰজ চোপ্ৰা ডাইৰেক্ট মাৰি দিলি হল দে মাৰ সকান দোকানে লৈছি আজি গাইছি ৰিলস বনাই গৈছি এতে মই এতে বনাইছো হে হাই নিছা মই সকানৰ ফালে নিছা কবে হা সকান আছে গাইছ এই তেইটা ডেঞ্জাৰ গাইছ ডেঞ্জাৰ একদম দেৱতা বল মাতে আছে না নাই মাতে এটা লৈছো গাইছ দেশকে লখ মাছ কি গাৰা পৰা উলিলে ভাল গো মন্ত্ৰ মাৰি ও মুৰি নাল না হে নহয় ভিডিঅ কান নুনু জুকে ধৰব এনে আৰু মোৰো জুচি জুকে বানপানী খসপা মানে বানপানী আমাৰ পাথৰ ধৰি হৈছে একলা গাইছ ইবাৰি মানে একদম পাগলা বানপানী হয় না বানপানী হোৱা নাই ভালে হৈছে আৰু য'ত বানপানী হৈছে এখানে বানপানী ইয়াতে কমি যাওক বতৰো গেছ আজিৰ পৰা ভাল কৰিছে দেখোন বতৰটো আৰু এনেকৈ থাকক আৰু বৰষুণৰ অকণ নাহিছে আৰু মানে গাইছ মাছ এটা দেখছিলো মাৰবা ওলছিলো এনে একশন কেতিয়া মনত পৰিছে আজি বৃহস্পতিবাৰ আমি গাইছ ভিডিঅ'টো কৈছো আৰু একবাৰ কৈছো ধেমালি কোনো কৈছো দে কি চাবা আছে ৰহি কি নাই বটল বেলেগ ইমান বটল খাই 8 pm 9 pm আৰু কিবা কানি পৰিছে কি লাগছে ভৰিতে
নাই ৰে গবত দিয়ে মই ভাবিছোঁ কামে মৰমাই দিলাক নে বাছৰ পৰা জখনি ওলাই না তাতে তহঁতো এখিনিত ঘৰ না এই এখিনি জেগাত বোলে কিবা ওলাই বোলে জখনি বোলে মাজে মাজে ওলাই হা মাজে মাজে ওলাই এই দেখালে ভাল আছিল আপিতটো মৰম নাপলৈ গাইছ হা এই জখনিৰ পৰাই মৰম ল'লোঁ মই জখনি মৰম দিব জখনি পানীৰ তলত নি মৰম দিব একেলগে কেতিয়া দেখা দে অলপ দেখো আজি অলনি মানে আজি মানে টাইম হনে না টাইম মধ্যে হ'লব এখন কান্দে বল মিখলো গম পাইছা না আৰু তোৰ মই স্কেলতে নাচাওঁ আৰু মোৰ ভয় নাই অঁ মাছ নাপালেও তোৰ ভয় নাই তালাত পাৰা ৰ গম পাবি হা পাকত পৰা নাই আপা জখনিক পতে দিব লাগিব এই এতিয়া ঘৰত যাওঁ আজি মাছ চাছ নাপালোঁ কালি সেইটো হয় মাছ পাইছিলোঁ গৈছিলোঁ বৃহস্পতিবাৰ মোৰ সেইকাৰণে নামাৰিলোঁ আৰু মাছ মানে আমাক লগে হ'লেও আমি মোবাইলত ফ্লাক্স লৈ জৰা কাটবা আহিছোঁ এই হেপী ডেনটো খাব লৈ মাধৱ দা দোকান বন্ধ কৰিছে সেইকাৰণে পূৰা পাৱাৰ আহিলা হয় সেইকাৰণে হেপী ডেনটো খাব নাপালোঁ না সেইকাৰণে আৰু ঘৰত গাইছ আৰু সুদাহাতে যাব লাগিল নেকি আৰু পাছলৈ তাৰ কিমান কাম কৰিব এতিয়া হৈ দে এতিয়া গাইছে আপোনালোকে আৰু বাগাত দিয়ক আৰু এতিয়া আপোনালোকে বাগাত দিয়ক আৰু আজি এইটোৱে ভিডিঅ' আছিল তো ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো নতুনকৈ এবাৰ ছাবস্ক্ৰাইব কৰিব দিয়ক আপোনালোকে বাগাত দিয়ক মোৰ আজি বাগাতটো অলপ পলম হ'ব এই যে চুপা চুপাৰ আধা যে দিছোঁ না তো বাকীখিনি আধাখিনি চাওঁ দিয়ক নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ আজি টাটা বাই বাই জয় অসম